আপোনালোকৰ মাজলৈ মই আজি লৈ আহিছোঁ ব্যাকৰণৰ এটা সততে আলোচ্য বিষয় প্ৰত্যয়। প্ৰত্যয় কি? ই কেই প্ৰকাৰৰ? ক'ত কেনেকৈ প্ৰত্যয় যোগ হয় আৰু কি নতুন শব্দ গঠন হয় সেই বিষয়ে আলোচনা কৰিম বুলি ভাবিছোঁ। এতিয়া প্ৰথমতে আহিছোঁ প্ৰত্যয় কি? ফুল অনি ফুলনি, কান্ধ উৰা কান্দোৰা, এই যে শব্দকেইটা, এই ফুলনি শব্দটোৰ ফুলটো হ'ল আমাৰ ধাতু আৰু কান্ধ শব্দটো এটা ধাতু। ইয়াত অনি আৰু উৰা শব্দ দুটা লগ লাগি নতুন নতুন শব্দ দুটাৰ সৃষ্টি কৰিছে ফুলনি কান্দোৰা। গতিকে আমি ক'ব পাৰোঁ যে ধাতু আৰু প্ৰতিপাদিকৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হয় সেই বৰ্ণ বা বৰ্ণ সমষ্টিকে প্ৰত্যয় বোলে। এতিয়া প্ৰত্যয় কেইবিধ? প্ৰত্যয় চাৰিবিধ: বিভক্তি প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। বিভক্তি চাৰিবিধ, মনত ৰ'ব নহয়। এতিয়া বিভক্তি প্ৰত্যয় কি? যি প্ৰতীক বা বৰ্ণ সমষ্টিৰ দ্বাৰা কাৰক আৰু সম্বন্ধৰ বিষয়ে জানিব পাৰি তাকে শব্দ বিভক্তি বোলে। সাধাৰণতে প্ৰতিপাদিকৰ পিছত শব্দ বিভক্তি যোগ কৰা হয়। অসমীয়া ভাষাত শব্দ বিভক্তি 6 প্ৰকাৰৰ। যেনে প্ৰথমা বিভক্তি এ ই, দ্বিতীয় বিভক্তি ক, তৃতীয় বিভক্তি ৰে দি দ্বাৰা, চতুৰ্থ বিভক্তি লৈ অলৈ, পঞ্চমী বিভক্তি ৰ পৰা, ষষ্ঠী ৰ, সপ্তমী ত। গতিকে বিভক্তি চমুকৈ এইখিনিয়ে আমি পালোঁ। তাৰপিছত আহিলে স্ত্ৰী প্ৰত্যয়। যিবোৰ প্ৰত্যয় যোগ কৰি পুলিংগ শব্দক স্ত্ৰীলিংগ শব্দলৈ পৰিৱৰ্তন কৰা হয় সেই প্ৰত্যয়কে স্ত্ৰী প্ৰত্যয় বোলে। অসমীয়াত স্ত্ৰী প্ৰত্যয় মাত্ৰ দুটা: ই, দীৰ্ঘ ই যাক কোৱা হয়, আৰু অনি। যেনে ই প্ৰত্যয়টো সাধাৰণতে ব্যঞ্জনত শব্দত স্ত্ৰীলিংগত যেতিয়া ব্যৱহাৰ হয় তেতিয়া ই প্ৰত্যয় যোগ হয়। যেনে বান্দৰ যোগ ই বান্দৰী, নীলাজ যোগ ই নীলাজী, ৰাজকুমাৰ যোগ ই ৰাজকুমাৰী, টেঙৰ যোগ ই টেঙৰী। আনহাতে গুণ, জাতি বা সম্বন্ধ বুজোৱা অকাৰান্ত পুলিংগ শব্দটো স্ত্ৰীলিংগ ই প্ৰত্যয় হয়। যেনে কলা কলি, পগলা পাগলী, মামা মামী। আনহাতে যিটো অনি প্ৰত্যয়, সেই অনি প্ৰত্যয়টো পুলিংগ শব্দত যোগ দি স্ত্ৰীলিংগ কৰা হয়। উদাহৰণস্বৰূপে বৰুৱা বৰুৱানী, পণ্ডিত পণ্ডিতনী, ভকত ভকতনী, গোপ গোপিনী, থোবা থোবনী, নাতি নাতিনী আদি শব্দবোৰ। তাৰপিছত আহিলে উভয়লিংগ বুজোৱা, অৰ্থাৎ পুৰুষ বা মহিলা দুটাকে বুজোৱা শব্দৰ লগত তো, জন আদি শব্দ যোগ কৰি পুলিংগ আৰু মাইকী শব্দৰ লগত মাইকী জনী যোগ কৰি স্ত্ৰীলিংগ শব্দলৈ পৰিৱৰ্তন কৰা হয়। যেনে মতা মানুহ মাইকী মানুহ, গৰুটো গৰুজনী, মানুহজন মানুহজনী। আজিলৈ ইয়াতে সামৰিছোঁ। পিছলৈ প্ৰত্যয়ৰ বাকী অংশ আমি আলোচনা কৰিম। ধন্যবাদ।